আজি আমি এই কালিপুখুৰী এৰিয়াত জোৰেগাঁও ভাটিপাৰা আৰু ইয়াৰ আমাৰ হৰিগাঁৱৰ ৰাইজে ইয়াত মানে চেংৰাবিলাক বহুত কষ্টৰ মাজত মানে ইয়াত ভেলাঘৰ বনাইছে আৰু ইয়াত এটা প্ৰদূষণো বনাইছে যাতে মানে আগৰ পৰাই ইয়াত মানে কৰি আছে। আজি আমি ইয়াত সকলো ৰাইজে একগোট হৈছোঁ। এতিয়া আমি এই ভেলাঘৰখন আমি চুবা দিম। চুবা দিয়াৰ পাছত আমি তাৰ পৰা আমি মানে যিটো মানে এই অগ্নি দেৱতাৰ শক্তি তেনেকুৱা যাতে প্ৰত্যেকজনে যাতে তাৰ শক্তিটো আমি আজি মানে পাবৰ কাৰণে আমি আজি ভেলাঘৰখন গা পা ধুৱাই মানে এতিয়া আমি কি কয় তাৰ অগ্নি দেৱতাৰ শক্তিখিনি ল'ম। তাৰপিছত আমি এতিয়া আমি ঘৰত গৈ প্ৰথমে আমি কি কৰিম, আগৰ আমাৰ যিবিলাক বুঢ়া বুঢ়ী আছে, আমাৰ বংশবিলাক আছে, সিহঁতক আমি আজি এতিয়া মানে যিবিলাক আমি এই যি আজি দমাচীৰ কাৰণে খোৱা লোৱা আয়োজন কৰা হৈছে, সেইবিলাক সিহঁতক আগত আমি বংশৰ মানুহখিনিক সকলোকে আমি মানে যিটো আমি বাৰৱা বুলি কওঁ, সিহঁতক আগত বাৰাই মানে ভক্তি দি প্ৰথমে আমি ঘৰৰ মানুহখিনি সকলোৱে মানে তাৰ পৰা আশীৰ্বাদ লৈ তাৰপিছত আমি কি কৰিম, প্ৰথমে আমি আজি টোপলা ভাত খাব লাগিব। প্ৰথমে টোপলা ভাত খোৱাৰ পিছত তাৰপিছত আমি গৰুবিলাকক আজি আমি শিঙত তেল দিম, তাৰপিছত নীলৰ ফট দিম। তেনেকৈ মানে আমি গৰুবিলাকো আমি ভক্তি দি আজি তাৰপিছত আমি বান্ধিবলৈ যাম। তাৰপিছত কি কৰিব, ইহঁতে মানে সৰু সৰু যিবিলাক আমাৰ ল'ৰা ছোৱালী আছে, সিহঁতে আজি ঘৰে ঘৰে মানে এই মাগিব, যিটো আমি দমাচী মাগা বুলি কওঁ। ইয়াত আমি কিবা কয় 4 দিন মানে আমাৰ এই যিখিনি আমাৰ ইয়াত আছে আমাৰ এই ৰাজবংশীবিলাক 4 দিন মানে আমি এই বিহুটো আমি পালন কৰোঁ। তাৰপিছত যিমানখিনি মানে মানে ঘৰে ঘৰে মাগি মানে টকা পাওঁ, সেই টকাখিনি পিছত আমি একটা লাখল ভাত খাওঁ বুলি কওঁ। যাতে একেগত মানে একেখন মানে গাঁৱৰে যাতে গোটাই এখানে মানে মিলা মিলি থাকি এইখিনি আশা কৰোঁ, যাতে সকলোৱে যাতে আজি এইখিনিত অসমবাসী ৰাইজৰ লগতে আমাৰ বিটিয়াৰ লগতে আমাৰ এই কোকৰাঝাৰৰ আমাৰ কালিপুখুৰী যাতে সকলো ৰাইজেৰে অহা এই নতুন বছৰটো ভালে কুশলে যাওক, তাকে এইখিনিকে মই আজি এই দমাচী বুলি আশাৰে সকলোকে কামনা কৰোঁ। আৰু এই ফূৰ্তি কৰে আৰু এই ভেলাঘৰখিনি জ্বলাই দিয়ে আৰু ৰাতি মানে ভোজ ভাত খায় আৰু এনেকুৱা কৰে পৰম্পৰা মানে চলি আছে। আৰু এই আজিৰ পৰা মানে বিহু 4 দিন হ'ব। ইয়াকে ভাল লাগে আৰু এনেকৈ ল'ৰা ছোৱালীবিলাকে এনেকৈ থাকিলে আমাকো ভাল লাগে আৰু যাতে আমাৰ এই গোটেই বিহুগিলানে যাতে ভালে ভালে যায় আৰু ল'ৰা ছোৱালী যাতে জীৱন যাতে ভালে ভালে যায়, এইখিনিকে আৰু ভাল লাগে আৰু।